প্ৰশ্ন মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1489 চনত। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম কি? উত্তৰ নৰনাৰায়ণপুৰৰ লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ গোবিন্দগিৰি ভুৱা। প্ৰশ্ন শ্ৰী শ্ৰী মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ল শ্ৰী শ্ৰী মাধৱদেৱৰ মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱৰ ককায়েক কোন আছিল? উত্তৰ দামোদৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ হ'ল শংকৰদেৱ। প্ৰশ্ন শ্ৰী শ্ৰী মাধৱদেৱে বাল্য শিক্ষা ক'ত সম্পূৰ্ণ কৰিছিল? উত্তৰ ৰংপুৰত। মাধৱদেৱে স্থাপন কৰা দুটা সত্ৰৰ নাম কি? উত্তৰ হ'ল বৰপেটা সত্ৰ আৰু এটা হ'ল সুন্দৰীদিয়া। প্ৰশ্ন নামঘোষা কোনে লিখিছে? উত্তৰ হ'ল মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? উত্তৰ হ'ল 157টা বৰগীত ৰচনা কৰিছিল। প্ৰশ্ন মাধৱদেৱে ৰচনা কৰা আখ্যানমূলক গ্ৰন্থৰ নাম কি? উত্তৰ হ'ল ৰামায়ণ আদিকান্ত আৰু ৰাজছয় কাব্য। প্ৰশ্ন মাধৱদেৱৰ মৃত্যু ক'ত হৈছিল? উত্তৰ হ'ল কোচবিহাৰত। প্ৰশ্ন মাধৱদেৱৰ মৃত্যু কিমান চনত হৈছিল? উত্তৰ 1596 চনত।